নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক কোন হ'ব ভিখাৰী প্ৰতিযোগিতাত আপোনালোকক স্বাগতম জনালোঁ। কোন হ'ব ভিখাৰী খেলত অংশগ্ৰহণ কৰিবলৈ আহিছে গুল্লু ভাই। গুল্লু ভাই, আপোনাৰ পৰিচয় দিয়া। নমস্কাৰ, মোৰ নাম গুল্লু ভাই। মই লেংটাগাৰ পৰা আহিছোঁ এই ভিখাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ। কোন হ'ব ভিখাৰী খেলৰ নিয়মকেইটা তোমাক কৈ দিওঁ। কোৱা। তোমাক 4টা প্ৰশ্ন কৰা হ'ব। এটা প্ৰশ্নত 2টা অপশ্যন দিয়া হ'ব। ইয়াক লেংটা কৰাই যাম। এটা প্ৰশ্নত আপোনাক 5 টকাকৈ দিয়া হ'ব। আৰু যদি ভুল উত্তৰ দিয়া তোমাক লেংটা হৈ যাব লাগিব। এতিয়া মোক লেংটা কৰিবলৈ আহিছা, তোমাকে লেংটা কৰাই যাম। প্ৰথমটো প্ৰশ্ন হ'ল, তুমি মোৰ পৰা 500 টকা লৈছিলা। অপশ্যন এ, হয় মই লৈছিলোঁ। অপশ্যন বি, মই নিছোঁ। এটা এইটো কি প্ৰশ্ন সুধিলে? মই ইয়াক এতিয়া 500 টকা দিব লাগিব। উত্তৰটো দিয়া। অপশ্যন এ টো লক কৰি দিয়া। এনেহ'লে দিয়া মোৰ 500 টকাটো। দেউতা মোৰ 500 টকা নিলে। ভিক্ষা কৰি আনিছো, পইচাটো আপুনি নিলে। ধন্যবাদ। লেংটাগাৰ পৰা মোক লেংটা কৰিবলৈ আহিছা কেলা। আপোনাৰ 2 নম্বৰ প্ৰশ্নটো এয়া, আপুনি মোক 2000 টকা দিব। অপশ্যন এ, হয় মই দিম। অপশ্যন বি, নহয় মই এতিয়াই দিম। মনে হয় আজি মোক ইয়াত ভিখাৰী বনাইহে এৰিব। ছাৰ, মই ইয়াৰ নেখেলো। তোমাক খেলিবই লাগিব। তুমি নেখেলিলে 20,000 টকা ফাইন দিব লাগিব। দেউতা মোক আজি ভিখাৰী বনাইহে এৰিব। কি যে ঝামেলাত পৰিলো। সোনকালে উত্তৰটো দিয়া। অপশ্যন এ। নিকান দিবা মোক 2000 টকাটো দিয়া। এইটো লোৱা। আপোনাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল, তুমি মোৰ ঘৰৰ 1 লাখ টকা চুৰি কৰিছা। অপশ্যন এ, হয়। অপশ্যন বি, হয় মই চুৰি কৰিছিলোঁ। মনে হয় মোক ইয়াত ভিখাৰী বনাবলৈহে মাতিছে। মই ইয়াৰ পৰা পলাও। পেচাব কৰি আহো। প্ৰথমতে উত্তৰটো দিয়া। মোৰ পৰা 1 লাখ টকা লুটিবলৈ আহিছা। মই পলাও। ছাৰ, মই ইয়াতে কৰি দিম, নহ'লে মোক যাবলৈ দিয়া। সোনকালে আহিবা। তই আৰু মোক লগ পাবি। গুল্লু ভাইতো পলালে। কোন হ'ব ভিখাৰী খেলত? তোমালোকে যদি খেলিব খুজিছা তেতিয়াহ'লে এই নম্বৰটোত যোগাযোগ কৰা। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ। আপোনাৰ দিন মংগল হওক।